মোৰ ওপৰত আস্থা ৰাখক, বিশ্বাস ৰাখক। জুলাই মাহত আমি বিটিচি চৰকাৰটো নতুনকৈ গঢ়িবলৈ গৈ আছোঁ। সেইটো আমি UPPL হিচাপে নহয়, 125th এমেণ্ডমেণ্ট বিলটো অসমৰ যি 3টা কাউন্সিল আছে, সেই কাউন্সিলক লৈ পেলাই আমাৰ এমেণ্ডমেণ্ট বিল পাছ কৰিবলৈ গৈ আছে। এমেণ্ডমেণ্ট বিল পাছ কৰাৰ লগে লগে আমাৰ বিটিচি অঞ্চলৰ 60টা সমষ্টিৰ কাৰণে কি কয় ডিলিমিটেশ্যন আকৌ হ'ব। ডিলিমিটেশ্যনৰ সময়ত ইণ্টাৰিম চৰকাৰ হ'ব, আৰু এই ইণ্টাৰিম চৰকাৰটো কোনে চলাব আপোনালোকে নিজে অনুভৱ কৰিবলৈ সক্ষম আছে। গতিকে হাগ্ৰামাৰ চৰকাৰটো আৰু 4 মাহে থাকিব জুলাইলৈকে, কিয়নো প্ৰাইম মিনিষ্টাৰ আৰু হোম মিনিষ্টাৰে হাগ্ৰামা ডাঙৰীয়াক অৰ্ডাৰ দিছে হাগ্ৰামাৰ নেতৃত্বত আকৌ বড়ো আৰু সান্তালীৰ মাজত কনফ্লিক্ট হৈছে, হিন্দু আৰু মুছলমানৰ মাজত কোকৰাঝাৰ টাউনত বিবাদ হৈছে। সেইবোৰ দেখি আমাৰ ভাৰত চৰকাৰে কেতিয়াও সন্তুষ্ট নহয়, যাৰ ফলত হাগ্ৰামাৰ চৰকাৰটো উকলি যাব জুলাই মাহত। আৰু জুলাই মাহৰ এমেণ্ডমেণ্ট বিলৰ মাধ্যমেৰে নতুন এখন চৰকাৰ গঠন কৰিবৰ কাৰণে ভাৰত চৰকাৰে এটা কি কয় পলিচি এডপ্ট কৰিছে। সেইটোৰ কাৰণে মই স্পষ্টভাৱে কৈছোঁ, জুলাই মাহলৈকে আপোনালোকে ৰখক। হাগ্ৰামা বুৰ্বক নে চিয়ান তেওঁ নিজে কৈ ল'ব, কিয়নো তেওঁ সহ্য কৰিব পৰা নাই। কিয় সহ্য কৰিব পৰা নাই তেওঁক আপোনালোকে প্ৰশ্ন কৰক। কেতিয়াবা আপোনাৰ এনুৱেল যি আমাৰ হেৰি হয় বাজেট হয়, বাজেটটো 4 মাহৰ কাৰণে হয় নেকি? ক'ৰবাত দেখিছে আপোনালোকে? কোৱাৰ্টাৰলি বাজেটটো কেতিয়াও নহয়। 1 বছৰৰ বাজেট কৰাৰ পাছতহে আমি কোৱাৰ্টাৰলি বাজেট কৰিব পাৰি। এডিশ্যনেল বাজেট কৈ যাওক। 4 মাহৰ কিয় বাজেট কৰিলে? এই 4 মাহৰ বাজেটটো জুলাই মাহৰ আপোনাৰ ছামাৰ পাৰ্লিয়ামেণ্ট ছেছনলৈকে কিয় মিল খালে, সেইটো প্ৰশ্ন কৰিলে হয়। সকলোৰে নিজৰ নিজৰ উদ্দেশ্য থাকে, আৰু ৰাজনীতিটো 2টা কাৰণত মানুহে ভাগ লয়। মানৱ চৰিত্ৰ সেইটো হয়। এটা চৰিত্ৰটো হয় যি ব্যক্তিয়ে নিজৰ ভাষা, সংস্কৃতি, ৰীতি নীতিৰ লগত নিজক গঢ়িবৰ কাৰণে ৰাজনৈতিকভাৱে ভাগ লয়। এখেত এজন আমাৰ ৰাজনীতিবিদ। অন্য এজন ৰাজনীতিবিদটো হ'ল যি মানুহজনে নিজৰ চেলফিছনেছৰ কাৰণে ৰাজনীতিত ভাগ লয় আৰু বান্দৰৰ নিচিনা ইপাৰ সিপাৰ জাপ মাৰি থাকে, তেনেকুৱা এজন ৰাজনীতিবিদ। গতিকে আপোনালোকে বাছি ল'লে হ'ল। মাৰ্জিন নহয়, মাৰ্জিনটো মই তেনেকৈ 100-200 ক'বলৈ যোৱা নাই। বিপুল আপুনি চাওক, 37,000 মুছলমান ভোটে NT-BJP ঢৌ হোৱাৰ কাৰণে BPFক ভোট দিছিল। তথাপিও তেওঁলোকে 12,000হে আমাতকৈ বেছি আছিল। আজি 37,000 মুছলমান ভোটে BPF বিৰোধী, NDA বিৰোধী, BJP বিৰোধী কাক ভোট দিবলৈ গৈছে। কাক দিবলৈ গৈছে আপোনালোকে চাওক। আনপিনে 13,000 আদিবাসী ভোটটো NT-BPF হ'বলৈ গৈ আছে, কাৰণ BPFৰ চৰকাৰৰ দিনত কোকৰাঝাৰৰ দিনাখন বড়ো আৰু সান্তালী কনফ্লিক্টটো কোনোবাই গঢ়াইছে, যাৰ ফলত 13,000 আমাৰ কি কয় সান্তালী ভোটসকল, আদিবাসী ভোটসকল BPFৰ পৰা আঁতৰি আহিছে। 23,000 ৰাজবংশী ভোট, যি 23,000 ৰাজবংশী ভাইসকলক, ভনীসকলক আভুৱা এটা প্ৰতিশ্ৰুতি দি পেলাই ST দিম বুলি মানুহক মানে ৰাম ঠগন দিলে, এটা জাতিক ৰাম ঠগন দিলে। সেই ৰাজবংশী সম্প্ৰদায়ৰ, কোচ ৰাজবংশী সম্প্ৰদায় আজি ছেটিছফাই নহয়। এই 23,000 ৰাজবংশী জনগোষ্ঠী, কোচ ৰাজবংশী জনগোষ্ঠী BPFৰ পৰা আঁতৰি গৈছে। এইবোৰ অংক যদি চাই আমি নহয় হ'লেও 50-60 হাজাৰ বিভাজনত আমি জিকিবলৈ সক্ষম হ'ম।